নমস্কাৰ আপুনি Axom News চাই আছে চলক আজি জানো অসমৰ আজিৰ 30টা ডাঙৰ খবৰ আপুনি কৰ পৰা আমাক চাই আছে তলত কমেন্ট কৰি নিশ্চয় জনাওক ইৰানৰ সাম্প্ৰতিক ৰাজনৈতিক সংকট আৰু গণবিক্ষোভে এতিয়া এক চৰম উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে দেশখনৰ ধৰ্মীয় নেতৃত্বৰ বিৰুদ্ধে অব্যাহত থকা এই আন্দোলন যোৱা 2 সপ্তাহত অভূতপূৰ্বভাৱে হিংসাত্মক হৈ পৰিছে বিশেষকৈ শুক্ৰবাৰে নিশা বিক্ষোভৰ মাত্ৰা অধিক বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি সমগ্ৰ দেশতে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে নিৰাপত্তা বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা এই ৰক্তাক্ত সংঘৰ্ষৰ ফলত এতিয়ালৈকে শতাধিক লোকৰ মৃত্যু ঘটিছে শেহতীয়াকৈ দিল্লীত নিযুক্তি দিয়া হৈছে তালিবানৰ প্ৰথম গৰাকী ৰাষ্ট্ৰদূতক ইয়াৰ লগে লগে চৰ্চা আৰম্ভ হৈছে যে ভাৰতে এতিয়া আফগানিস্তানৰ তালিবান চৰকাৰক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াৰ পথত অগ্ৰসৰ হৈছে নেকি অপাৰেশন সিন্ধুৰ সময়ত ভাৰতীয় প্ৰতিনিধি আনন্দ প্ৰকাশে কাবুল ভ্ৰমণ কৰিছিল আৰু পৰৱৰ্তী সময়ত পাকিস্তানৰ হেছাৰ মাজতো আফগান বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকি ভাৰতলৈ আহিছিল সেই সময়তে ধাৰণা কৰা হৈছিল যে ভাৰতে হয়তো তালিবানৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা দুৰ্ভাগ্যজনক পৰিস্থিতিত অব্যাহতি লোৱাৰ পাছত শংকৰজ্যোতি বৰুৱাই নিজৰ ৰাজনৈতিক ইনিংছ আৰম্ভ কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছিল বিশেষকৈ নিজৰ গৃহ সমষ্টি দুলিয়াজানত তেওঁ যোৱা কিছুদিন ধৰি বিভিন্ন সামাজিক কামকাজত সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছিল কোনো দলত আনুষ্ঠানিকভাৱে যোগদান নকৰিলেও তেওঁৰ এই তৎপৰতাই স্পষ্ট কৰি দিছিল যে তেওঁ আগন্তুক নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে চৰ্চা অনুসৰি তেওঁ প্ৰথমে শাসকীয় বিজেপি আৰু আৰএছএছৰ নেতৃত্বৰ সৈতেও যোগাযোগ কৰিছিল যদিও তাৰ পৰা কোনো সেউজ সংকেত লাভ নকৰিলে অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই শনিবাৰে তেওঁ কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হৈছিল যদিও শেষ মুহূৰ্ততে দলটোৰ ভিতৰ চৰাতেই লাগিল কেনা কাৰ্বি আংলং জিলাত পাম্প ষ্টোৰেজ নিৰ্মাণৰ নামত দখল কৰিব খোজা হৈছে শ বিঘা অৰণ্যৰ ভূমি এই প্ৰকল্পৰ বিৰোধিতা কৰিছে আইন বিশেষজ্ঞ আৰু ভূমি অধিকাৰ কৰ্মীসকলে তেওঁলোকে অভিযোগ কৰিছে যে ৰাজ্য চৰকাৰে ষষ্ঠ অনুসূচীভুক্ত এলেকাত কৰ্পোৰেটৰ প্ৰৱেশ সহজ কৰি তুলিবলৈ এপিডিচিএলক ব্যৱহাৰ কৰিছে কাৰ্বি আংলং জিলাত পাম্প ষ্টোৰেজ নিৰ্মাণৰ নামত দখল কৰিব খোজা হৈছে শ বিঘা অৰণ্যৰ ভূমি এই প্ৰকল্পৰ বিৰোধিতা কৰিছে আইন বিশেষজ্ঞ আৰু ভূমি অধিকাৰ কৰ্মীসকলে তেওঁলোকে অভিযোগ কৰিছে যে ৰাজ্য চৰকাৰে ষষ্ঠ অনুসূচীভুক্ত এলেকাত কৰ্পোৰেটৰ প্ৰৱেশ সহজ কৰি তুলিবলৈ এপিডিচিএলক ব্যৱহাৰ কৰিছে ওড়িশাৰ ৰুৰকেলাৰ সমীপত বুধবাৰে এখন চৰকাৰ বিমান দুৰ্ঘটনাত পতিত হয় ৰুৰকেলাৰ জালদা ব্লকৰ অন্তৰ্গত জালদা এলেকাত এই দুৰ্ঘটনা সংঘটিত হয় জানিব পৰা মতে ৰুৰকেলাৰ পৰা ভুৱনেশ্বৰলৈ গৈ থকা অৱস্থাতে বিমানখন নিয়ন্ত্ৰণ হেৰুৱাই মাটিত আছাৰ ঠাই পৰে বিমানখনত 4 গৰাকী যাত্ৰী আৰু 2 গৰাকী ক্ৰিউ সদস্য আছিল প্ৰাথমিক তথ্য অনুসৰি পাইলট সহ আটাইকেইগৰাকী যাত্ৰী আৰু ক্ৰিউ সদস্য আহত হৈছে যদিও ভাগ্যক্ৰমে কোনো লোকৰ মৃত্যু হোৱা নাই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই উত্তৰ প্ৰদেশৰ বাৰাণসীত এতিয়াৰে পৰা বৰখা মাস্ক উৰণি বা হেলমেট পিন্ধি মুখ ঢাকি অহা কোনো ব্যক্তিয়ে গহনা ক্ৰয় কৰিব নোৱাৰিব উত্তৰ প্ৰদেশ জুৱেলাৰ্ছ সন্থাৰ স্থানীয় সন্থাই শনিবাৰে নিৰাপত্তাজনিত কাৰণত এই বিশেষ নিষেধাজ্ঞা আৰোপ কৰিছে শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন জিলাত বৃদ্ধি হোৱা চুৰি ডকাইতি আৰু প্ৰবঞ্চনাৰ কাণ্ডসমূহক লক্ষ্য ৰাখি ব্যৱসায়ীসকলে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বুলি দাবী কৰিছে এই সন্দৰ্ভত ইতিমধ্যে চহৰখনৰ বিভিন্ন গহনাৰ দোকানৰ সন্মুখত সজাগতামূলক পোষ্টাৰো আঁৰি দিয়া হৈছে ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ সামগ্ৰীৰ ওপৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰোপ কৰা গধুৰ আমদানি শুল্ক আইন সংগঠনে নহয় সেই সন্দৰ্ভত অহা 14 জানুৱাৰীত মাৰ্কিন উচ্চতম ন্যায়ালয়ে চূড়ান্ত ৰায়দান কৰিব এই ৰায়দানৰ ওপৰত বিশ্বৰ দেশসমূহৰ ভৱিষ্যতৰ বাণিজ্য নীতি আৰু আন্তৰ্জাতিক বজাৰৰ স্থিতি নিৰ্ভৰ কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে বৰ্তমান সমগ্ৰ উত্তৰ ভাৰতত তীব্ৰ শীতৰ প্ৰকোপ চলিছে এই হাড় কপোৱা ঠাণ্ডাৰ মাজতে পোহৰলৈ আহিছে এক অতি হৃদয়স্পৰ্শী খবৰ এজন দৰিদ্ৰ ভিখাৰীয়ে নিজৰ বিশাল হৃদয়ৰ পৰিচয় দি প্ৰমাণ কৰি দিছে যে মানৱতা এতিয়াও জীয়াই আছে ৰাজু নামৰ এই ব্যক্তিজনে নিজে ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰিলেও আনৰ দুখত তেওঁৰ অন্তৰ কম্পি উঠে সেইবাবে এই তীব্ৰ শীতৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ গৃহহীন আৰু আৰ্তজনৰ মাজত 500খন কম্বল বিতৰণ কৰাৰ এক মহান পদক্ষেপ গ্ৰহণ কৰে